নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাইলৈ প্ৰকাশ পাব নতুন ক'ভিড SOP। সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা 5খন জিলাৰ বাবে কি নতুন নিৰ্দেশনা। মঙলবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিব পাৰে নতুন ক'ভিড SOP। প্ৰকাশ পাবলগীয়া নতুন SOP অনুসৰি বৰ্তমান সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নত থকা 5খন জিলা ক্ৰমে যোৰহাট, লখিমপুৰ, শোণিতপুৰ, ডিব্ৰুগড় আৰু বিশ্বনাথ জিলাত আহিব পাৰে কিছু শিথিলতা। কাইলৈ প্ৰকাশ পাবলগীয়া নতুন SOP অহা বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব। আৰু দিনটোত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে বৰ্তমান ৰাজ্যৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হৈছে যদিও গুৱাহাটীৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত উদ্বিগ্ন ৰাজ্য চৰকাৰ। আনহাতে ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাজ্যসমূহৰ কৰোনা পৰিস্থিতিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু সকলো দিশ চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। শনিবাৰে এই কথা জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কি থাকিব পাৰে নতুন SOPত। সম্পূৰ্ণ কণ্টেইনমেণ্টত থকা 5খন জিলাত আহিব পাৰে শিথিলতা। 5খন জিলাত দুপৰীয়া 12 বজালৈ দোকান পোহাৰ খোলাৰ সম্ভাৱনা। গুৱাহাটীত সন্ধিয়া 6 বজালৈ খোলা থাকিব পাৰে দোকান পোহাৰ। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ সম্ভাৱনাই অধিক। সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নত থকা জিলাসমূহত 2 বজাৰ পৰা কাৰফিউ থাকিব। আনহাতে যিসমূহ জিলাত ক'ভিড সংক্ৰমণ হ্ৰাস পাইছে সেই জিলাত থাকিব অধিক শিথিলতা। খবৰটো হৈছে ISCৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিশ্বনাথৰ অস্মিতা দেশৰ ভিতৰতে প্ৰথম। ICSEৰ পাঠ্যক্ৰমৰ সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিশ্বনাথ জিলাৰ এগৰাকী ছাত্ৰীয়ে হিউমেনিটি শাখাত কলা শাখাৰ ভাৰতৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি জিলা তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। নিজৰ সফলতাৰে সমগ্ৰ বিশ্বনাথৰ লগতে অসমকো গৌৰৱান্বিত কৰা ছাত্ৰীগৰাকী হৈছে অস্মিতা কাকতি। বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনীতা কাকতিৰ কন্যা অস্মিতা কাকতিয়ে শোণিতপুৰ জিলাৰ বালিপাৰাৰ আছাম ভেলী স্কুলৰ পৰা ICSE পাঠ্যক্ৰমৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত হিউমেনিটি শাখাত 99.75% নম্বৰ লাভ কৰি ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে। অস্মিতা বুৰঞ্জীত 100, মনোবিজ্ঞানত 100, সমাজ বিজ্ঞানত 100, ইংৰাজীত 99 আৰু ৰাজনীতি বিজ্ঞানত 95 নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰিছে। উল্লেখ্য যে সৰুৰে পৰাই যিকোনো বিষয়তে পাৰ্গত অস্মিতাই মেট্ৰিক পৰীক্ষাতো 97.20% নম্বৰ লাভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰলৈ পঢ়াৰ পৰিকল্পনা থকা অস্মিতাই পৰীক্ষাৰ সময়ত আন ছাত্ৰ-ছাত্ৰীৰ দৰে 8-9 ঘণ্টা ধৰি পঢ়া নাছিল। অস্মিতাই মাত্ৰ 2 ঘণ্টাকৈ পঢ়িছিল যদিও সেই সময়খিনি অতি মনোযোগেৰে পঢ়িছিল আৰু তেনেদৰে এই সাফল্য লাভ কৰিছিল। সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা অস্মিতাই পিয়ান বজোৱাৰ লগতে বেডমিণ্টন খেলি ভাল পায়। থ্ৰিলাৰ আৰু আফগান লেখক খালেদ হুছেইনৰ কিতাপ পঢ়িও ভাল পোৱা অস্মিতাৰ এই সাফল্যত আনন্দিত হৈ পৰিছে তেওঁ পিতৃ-মাতৃৰ লগতে ককায়েক চন্দ্ৰমোহন কাকতি। অস্মিতাৰ পিতৃয়ে জানিবলৈ দিয়া মতে অস্মিতাৰ পৰা এনেধৰণৰ সাফল্য আশা কৰিছিল। ইফালে অস্মিতাৰ এই সাফল্যত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে ছাত্ৰ সমাজকে ধৰি বিভিন্নজনে অভিনন্দন জনাইছে। তৃতীয় খবৰটো হৈছে ভাৰতত 43 কোটি 51 লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন। ভাৰতত বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 39,361 গৰাকী লোক। এই সময়ছোৱাত 35,968 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। 416 গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত। ভাৰতত এতিয়ালৈকে 43 কোটি 51 লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন। কৰোনাত এতিয়ালৈকে ভাৰতত 4,20,967 গৰাকী ৰোগীৰ মৃত্যু হৈছে। চতুৰ্থ খবৰটো হৈছে টকিঅ' অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ মীৰাবাই চানু। টকিঅ' অলিম্পিকত পদক জিনি আজি মাতৃভূমিলৈ ঘূৰিব মীৰাবাই চানু। ইতিমধ্যে গৃহাভিমুখী হৈছে খেলুৱৈগৰাকী। উল্লেখ্য যে মণিপুৰৰ খেলুৱৈগৰাকীয়ে টকিঅ' অলিম্পিকত ভাৰতলৈ আনিছিল প্ৰথমটো পদক। ভাৰোত্তোলন
মীৰাবাইয়ে জিনিছিল ৰূপৰ পদক। মণিপুৰ চৰকাৰে মীৰাবাইক ইতিমধ্যে 1 কোটি টকাৰে পুৰস্কৃত কৰিছে। হৈছে 19 ছেপ্টেম্বৰৰ পৰা আকৌ আৰম্ভ IPL। কোভিডৰ মাজতে ডুবাইত অনুষ্ঠিত হ'ব IPL 2021ৰ বাকী থকা খেলসমূহৰ সময়সূচী ঘোষণা। 19 ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ'ব IPLৰ বাকী খেলসমূহ। প্ৰথমখন মেচত মুখামুখি হ'ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। 15 অক্টোবৰত অনুষ্ঠিত হ'ব ফাইনেল মেচ। উল্লেখ্য যে কোভিডৰ বাবে স্থগিত হৈ আছিলে খেলসমূহ।